কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি হ'ল মহাসপ্তমী। সকলোকে মহাসপ্তমীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আমি দুদিনমান আগত ফেঞ্চি বজাৰত গৈছিলোঁ, কিন্তু ভিডিঅ'টো আপলোড দিবহে পৰা নাছিলোঁ। সেয়ে আজিহে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গুৱাহাটীত পূজাৰ সময়ত যদি ফেঞ্চি বজাৰত নাযাওঁ তেন্তে কেনেকৈ হ'ব ন? আমি ইয়াত বাইকখন পাৰ্কিং থ'বলৈ নাপাই বজাৰৰ মাজেদিয়ে বাইকখন লৈ গ'লোঁ। বাপৰে, মানুহৰ কিহে ভিৰ! অহাৰ আগত শুনিছিলোঁ ফেঞ্চিত বোলে ভৰি থ'বলৈকে জেগা নাই। আজি আহি নিজ চকুৰে দেখাও পালোঁ। বাইকখন আমি পাৰ্কিঙত থৈয়ে মানুহৰ ঠেলা ঠেকাৰ মাজেৰে আগবাঢ়িলোঁ। ইয়াত নিউজ ৰিপৰ্টাৰেও ভিডিঅ' কৰি আছিলে। বজাৰত সোমায়েই বৰ ধুনীয়া ধুনীয়া চেণ্ডেলবোৰ দেখা পালোঁ আৰু প্ৰাইচটোও বহুত কম। সেই দুযোৰমান তাৰ পৰাই লৈ ল'লোঁ। ফেঞ্চিত গ'লে কোনটো চাওঁ আৰু কোনটো নাচাওঁ লাগে। আপোনালোকৰো হয় নেকি এনেকুৱা? জনাবচোন। আমি ভিতৰৰ দোকানবোৰতো গৈ সোমালোঁ। ইমান ধুনীয়া ধুনীয়া গহনা আৰু চাদৰ মেখেলাবোৰ আঁৰি থৈছে। ফেঞ্চিত এনেই ভিৰ থাকেই, তাতে পূজাৰ বজাৰ, কি ক'ম আৰু। ইমানেই ভিৰ হৈছে, ৰাস্তাৰ লগতে ফুটপাততো মানুহে ভৰি আছে। কুৰ্তাবোৰ দেখি কোনটো লওঁ আৰু কোনটো নলওঁ লাগিছিলে। সেই তাৰ পৰা কেইটামান বাছি লৈয়ে ল'লোঁ। পূজাত পিন্ধিবলৈ নহয়, এনেই আৰু নৰ্মেলি কেতিয়াবা পিন্ধিবলৈ। তাৰপিছত আহিলোঁ ঝুমকাৰ পিনে। ইয়াতো বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে। তাৰে কেইযোৰমান বাছি লৈ ল'লোঁ। ইফালে মই কাণৰ চাই ল'লোঁ আৰু ওচৰতে এগ ৰোল বেছি আছিলে। তাৰ বোলে ভোক লাগিছিলে, সেই এগ ৰোলকে খাই ল'লে। ইমান সৰু মৰু কিউট বেগটো ন? তাৰ পাছত আমি কেইটামান লাগতিয়াল বস্তুও লৈ ল'লোঁ। এইটো হ'ল ট্ৰেড চেণ্টাৰ। ফেঞ্চি বজাৰখন যে কিমান ডাঙৰ, এদিনতে শেষ কৰিব নোৱাৰিমেই চাগে। বজাৰৰ ভিতৰতে যে আৰু এখন বজাৰ,
চিটি চেণ্টাৰ, গুৱাহাটীৰ মিনি চিটি চেণ্টাৰ চাগে এইটো। ইয়াত হ'বলা হ'লচেলৰ বস্তু পোৱা যায়। দোকানবোৰ দেখি তেনেকুৱাই লাগিছিলে। আমি তাৰ পৰা ওলাই গুচি আহিলোঁ। তাৰপিছত ফল মূলৰ দোকান দেখিলোঁ। তাৰ ওচৰতে গোলা বেছি আছিলে। গোলাৰ লগত মছালা কোকো-কোলা, মছালা স্প্ৰাইট। আমি মছালা কোকো-কোলা এটাকে অৰ্ডাৰ কৰিলোঁ। এইটো বনোৱাৰ আগতে যে মানুহজনে হাতখন ভালকৈ ধুই লৈছিলে। প্ৰথমতে টেষ্টটো ধৰিব পৰা নাছিলোঁ। পিছত এই গোলাটো যে খাওঁ ঠিক তেনেকুৱাই টেষ্টটো লাগিছিল। জুচ খাই ভাবিলোঁ আজি এভেকাডো এটাকে খাই চাওঁ। ভিডিঅ'ত দেখিছোঁ এভেকাডো হেনো ধনী মানুহে খায়। সেই আমিও টেষ্ট কৰি চাওঁ ভাবিলোঁ কেনেকুৱা বা ফলটো। এটা এভেকাডো 150 টকাৰ। আমি ভিডিঅ' কৰাৰ বাবে দাদাজনে এটা কিৱিও ফ্ৰীতে দি দিলে। বেছি সময় নৰখি আৰু আমি বজাৰৰ পৰা ওলাই আহিলোঁ। আহোঁতে আইনাক এখন ভাল লাগিছিলে, এখন লৈয়ে আহিলোঁ। বজাৰত যে ইমান ভিৰত থকাৰ পাছত আকৌ ৰাস্তাটো ভিৰ। ফেঞ্চি পাৰ হোৱাৰ পাছতে যে ৰাস্তা পুৰা খালী। এফালে যেন পূজা লগাই নাই। ৰুমলৈ আহোঁতে আমাৰ প্ৰায় 4টাই বাজিলে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম বেলেগ এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।